হেল্ল' ফ্ৰেণ্ডসকল, আজি বনাব লৈছোঁ মচুৰ দাইলৰ পিটিকা। আৰু ইয়াৰ বাবে মই মচুৰ দাইলখিনি ভালকৈ ধুই বইল কৰিছোঁ। আৰু এইফালে বেচনখিনি এনেধৰণৰ কনচিষ্টেঞ্চিত মই গলি লৈছোঁ। আৰু এইখিনি বেচনত ফ্ৰাই কৰিবৰ বাবে মই মিহি মিহিকৈ এনেকৈ এফাল ৰঙালাও কাটি লৈছোঁ। বৰ বেছি মিহিও নহয়, দীঘলীয়াকৈ। আৰু অলপ কোমলীয়া ৰঙালাও আছিলে। পকা ৰঙালাও হ'লেও মিঠা হয়। আৰু মই এনেকুৱা বাকলিয়ে চকলিয়ে এইখিনি কাটি ধুই লৈছোঁ। আৰু এইখিনি বেচনেৰে ভালকৈ লেটিয়াই লৈছোঁ। এইখিনি ফ্ৰাই কৰিম। আৰু এনেকৈ বেচন দি প্ৰথমবাৰৰ বাবে মই ৰঙালাও ফ্ৰাই কৰি খাব বিচাৰিছোঁ। আৰু যদি আপোনালোকে এনেধৰণৰ ৰেচিপি খাই চোৱা নাই, প্লিজ কমেণ্ট বক্সত জনাব। আৰু এনেধৰণৰ বেচন দি ফ্ৰাই কৰি খোৱা ৰেচিপি খুবেই ভাল হয়, ৰঙালাওবিধ বিশেষকৈ। আৰু ৰঙালাওবিধ মিঠা, যিহেতুকে খুব মিঠা লাগে। আৰু এইখিনি মচমচীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু মই আপোনালোকৰ আগত ভাঙি দেখুৱাই দিম। আৰু এইফালে মচুৰ দাইলখিনি বইল কৰি লৈছোঁ। আৰু এইখিনি পানী শুকোৱা নাই, পানী শুকালেই এইখিনি নমাব পৰা হৈ যাব, পিটিকাৰ বাবে উপযোগী হৈ যাব। আৰু এইফালে মই ভাঙি দেখুৱাই দিছোঁ আপোনালোকক। খুব ধুনীয়াকৈ সিজিছে আৰু খাবলৈও ভাল হৈছে। মচমচীয়াকৈ ওপৰডোখৰ সিজি গৈছে। আৰু লগতে এইফালে মচুৰ দাইলো পানী শুকাই গৈছে। আৰু এইখিনি মই বেলেগ এটা পাত্ৰত উলিয়াই ৰাখি দিম ঠাণ্ডা হ'বৰ বাবে। শেষত আদা, নহৰু, পিঁয়াজ, ধনিয়া দি পেলাই পিটিকি দিম। আৰু খুব ভাল হয় খাবলৈ। আপোনালোকে মচুৰ দাইলৰ এনেধৰণৰ পিটিকা খাইছেনে জনাবচোন প্লিজ। আৰু আনফালে মই মেজেঙা পাতৰ লগত মাছৰ পিটিকা বনাম। আৰু এইখিনি ভালকৈ মই মিহি মিহিকৈ কাটি খুন্দি ল'ম। আৰু আনফালে মোৰ হৈ গ'ল মচুৰ দাইলৰ পিটিকা। ধনিয়া ছিজন যিহেতুকে ধনিয়া দি। আৰু এইফালে সম্পূৰ্ণ ৰেডি কৰি দিলোঁ মই ধনিয়া দি বনোৱা দাইল আৰু মাছৰ পিটিকা। আনফালে মচুৰ দাইলৰ পিটিকা, আনফালে ৰঙালাও আৰু বেঙেনাৰ বেচন দিয়া ফ্ৰাই। খুবেই তৃপ্তি হয়, এনেধৰণৰ খাই চাবচোন। আজিলৈ ধন্যবাদ।